সবে জানে তো বিৰাট ডেঞ্জাৰ ইয়াত মানে অসম বিজেপিৰ কোনোবা নেতায়ে BPF-ক ধ্বংস যদি কৰিব লাগে তেতিয়াহ'লে ইহঁতক আন্দোলন কৰিবলৈ দিব লাগে তেতিয়াহে BPF শেষ হ'ব পলিটিকেল কনস্পিৰেচি আছে মই বিজেপি সব নেতাকে কোৱা নাই বিজেপিৰ কোনোবা লিডাৰ ইয়াত ডাইৰেক্ট ইনডাইৰেক্ট ইনভলভ আছে কাৰণে এনেকুৱা যেহেতু জানে অল বড়ো ষ্টুডেণ্টছ ইউনিয়নে জানে আজিৰ দিনত সেপাৰেট ষ্টেট নহয় বুলি অল বড়ো ষ্টুডেণ্টছ ইউনিয়নো জানে তথাপিও আন্দোলন কৰি আছে কিন্তু একটা ফালে চাওক অনাবড়ো সুৰক্ষা সমিতি ইহঁতেও জানে যে পৌৰসকলে বড়োলেণ্ড সেপাৰেট ষ্টেট নাপায় আজিৰ দিনত তথাপিও ইহঁতে ইয়াৰ নামত আন্দোলন কৰি থাকে সেইটো ৰাজনীতি হৈ গ'ল জানে নেশ্যনেল হাইৱে 4 দিন অহাকালিও হ'ব অহাকালিও বন্ধ কৰিব ছাইডত মানে এটা ঘৰ বনাই পেলাই পিঠা চিঠা চাহ তাহ বনাই পেলাই আৰামত খাই পেলাই 12 ঘণ্টা বন্ধ মানে ষ্ট্ৰাইক কৰি আছে ইয়াত 100% বিজেপি অসমৰ বিজেপিৰ কোনোবা নেতা 2-এজন ইনভলভ আছে এনকাৰেজ দি আছে বাছ নহ'লে আজিৰ দিনত প্ৰশাসনে এনেকুৱা এলাউ নকৰে আগৰ লাগে 3 দিন ধৰি এনেকুৱা বন্ধ কৰাটো নেশ্যনেল হাইৱেটো তো কিবা সম্ভৱ নেকি আজি চাওক আপুনি আছো যদি আজিৰ দিনত এনেকুৱা 3 দিন নেশ্যনেল হাইৱে বন্ধ কৰকচোন লাঠি চাৰ্জ কৰিব না নাই কোনোবা বেলেগ অৰ্গেনাইজেশ্যনে কৰকচোন কোনোবা গোৰ্খাই কোনোবা আছুৱে কোনোবা বেংগলী কোনোবা মুছলিমে কৰকচোন লাঠি চাৰ্জ হ'ব না নাই কণ্টিনিউ এনেকুৱা 3 দিন আজি মিলাই আৰু অহাকালিও 1 দিন আছে ইয়াত ফুললি বিজেপিৰ নেতা ইনভলভ আছে ইয়াত 2-এজন বিজেপিৰ নেতা ইনভলভ আছে 100ত 100 স্যার যি ৰাজনীতি নকৰক বা যি ষড়যন্ত্ৰ নকৰক বিজেপি BPF হল কৰিব পাৰে উৎখাত কৰিব পাৰে বিজেপিটো ধান্দা আগত হৈ আছে আমাক উৎখাত কৰিবলৈ কিন্তু নোৱাৰিব 100ত 100 নোৱাৰে বিজেপি আমাক উৎখাত কৰিবলৈ কিন্তু স্যার সেই আফচুৰ দ্বাৰা কৰিব বিচাৰি আছে ইহঁতে অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আফচুৰ দ্বাৰা কৰিব বিচাৰিছে আৰু আজি আন্দোলনত চাওক NDB প্ৰগ্ৰেছিভ আছে NDB প্ৰগ্ৰেছিভৰ লগত চৰকাৰে আলোচনা কণ্টিনিউ হৈ আছে ইহঁতৰ লগত আলোচনা কণ্টিনিউ হৈ আছে তথাপিও আজি NDB প্ৰগ্ৰেছিভ আৰু আফচু একেলগে আন্দোলন কৰি আছে ইয়াত আৰু কি ৰৈছে মই মাথা গৰম হোৱা নাই চিন্তা কৰিব নালাগে আমাৰ BTC পাব্লিক চবে ঠিকে আছে বিজেপিয়ে আমাক